নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই ৰেখামণি মোৰ চেনেললৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলো ভালে আছে। আজি আকৌ নতুন এটা ভিডিঅ' সৈতে সকলোৰে মাজলৈ আহিলোঁ। সকলো ভিডিঅ' চাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিনো ক'লৈ গৈ আছোঁ, কি কৰিম তাকে আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। সকলো ভিডিঅ'টো চাব, স্কিপ নকৰাকৈ শেষলৈকে। কি খাইছা? পঠাৰ মাজত পৰঠা, ৰুটি, শুকান ৰুটি দেখাই দিয়া। তুমি খালা নাই? এনেকৈ ষ্টল বনাই দিয়া হোটেলত আমি শুকান ৰুটি খাই আছোঁ। নমস্কাৰ নমস্কাৰ, আপোনালোকে যে আহিছে ইয়ালৈ বেছি ভাল লাগিছে। কেইটা বজাত আহিলে? 1 ঘণ্টামান হৈ গ'ল। আজি ভিডিঅ'টো আৰু চাব চাব, ধামাকা হ'ব। বহুত মানুহ আহিছে, দেখি ভাল লাগিছে। বহুত মানুহ আহিছে। একাপি আছে না, সকলোৱে চাব, মৰম দিব। ভিডিঅ' বনাইছে এতিয়া সকলোৱে চালে বেছি ভাল লাগিব। কি কয় ৰাইজ? আগুৱাই লৈ যাব আপোনালোকে, এনেকেই লৈ যাব আগলৈকে ন। থেংক ইউ। ৱেলকাম। চুৰভিক, যাৰ ভিডিঅ' চাই 200টো মানুহে হাঁহে, আজি তেওঁ আহিছে আৰু আমাৰ ইয়াত পুৰা এনজয় কৰিছে আৰু সকলোকে শুকুৱাইছে। আহিছা যে তোমালোক সকলো ন, ইয়াত আহোঁতে কাবালে মন চন গৈছে নে? চবৰে গৈছে? অকল ল'ৰাখিনি নে অকল ছোৱালীখিনিও? পুৰা চবৰ লগত গাইছে, ধেমালি ধুমুলা কৰি থাকো পুৰা। প্ৰেম মানে কি জানা নাই? এইটোৱে মেইন প্ৰেম মানে ৰ'জ। ব্লগবোৰ আজি চবকে কৈ দিছো, ইয়াত গোটেইখন আছে। আমাৰ ব্লগবোৰ মানে অকমান শিক্ষামূলক নহয়, কাৰণ আমি নিজে গেধা। সেইটো কাৰণে গাইজ মানে শিক্ষামূলক নহয়, কিন্তু মানে আমাৰ লাইফ ষ্টাইলটো মানে আমি দিনটো কি কৰিলো, লাগিলে হগাটো ৰখাই দিওঁ, বাকী চব দেখাবলৈ চেষ্টা কৰো মানে। সেইটো আৰু ইনে বেয়া লাগে নি? এইবোৰ চাইও বেয়া লাগে নি? এনজয় কৰো। কিবা দিছা নি? এইটো ভয় কবলে তুমি কোৱা এতিয়া। ধমকা লাগে, মজা মজা। আৰু মানে কি যিটো বই নালাগে ভিডিঅ' চাই, আৰু ই মোক ব্লগ চাই বুলি ইয়াৰ মানে হাতৰ যোনটো চাই মানে ইয়াৰ মানে পেটত সোমাই গলো মানে মই একদম গম পাই গৈছো। আৰু কাকো নেপেলাই পেলাই দাদা খালি আহে নহয়, এইটো বহুত ভাল লাগে। এইটো বোলে ভাল লাগে পুৰা। আৰু একদম দাদা পুৰা মোৰ দেউতা বয়স হ'ব, পুৰা ব্লগ চলগ বনাই আছে, পুৰা চাব পায়। সেইটোৱে ভাল লাগে আজিকালি মানে। এতিয়া কওক মোৰ বয়সত মানে মনটো মোৰতো যোনটো বছৰ হৈছে, মোৰ বয়সতকে মই এতিয়া মোৰ 8 বছৰ এটা পোৱালিগতে মই থাকো মানে। মানুহ কেতিয়া বুঢ়া হৈ যাব নাপায়, নিপা নিপি হৈ থকাটোৱে ভাল। যদি আপোনাৰ 20 বছৰ হৈ গ'ল, মই বহুত ডাঙৰ হৈ গ'লো বুলি চিন্তা চৰ্চা কৰে মানে, তেতিয়া মানুহজন অট'মেটিক বুঢ়া হয়। যদি ভাবি থাকে আমি সৰু ল'ৰা ছোৱালী, সদায় মনটো নিজে ভাল লাগি থাকে। এতিয়া কওঁ মোৰ ব্লগ ভাল লাগে, ভাল লাগে। মই ছবিটা ভিডিঅ' ইমানেই মানে তুমি লাগে মানে এতিয়া মই সৰু ছোৱালী কেইজনী মোৰ ব্লগ চাই কি পোৱা। আৰু মোক কোনটো চৰ্ট ভাল লাগে, তাই ভয় খাই গৈছে বেছি। আপোনালোকে ভুল ভাবি থাকে। হেতা মানে আমাৰ অসমীয়া যে এটা শব্দ থাকে, খং উঠিলে, দুখ লাগিলে চবেই যে কওঁ। মোৰ নিয়মত সেইটো কাৰণ ভিডিঅ'ত ক'ব নোৱাৰি, কওঁ মাজে মাজে ওলাই যায়, কাৰণ অসমীয়া হয়। সেইটোকে মই সেইটো খং উঠিলে বা কিবা ফূৰ্তি লাগিলে কওঁ হেতা। পুৰা মোৰ হেতা ফাইল আৰু কেইটামান নতুন নতুন শব্দ আনি আছো। আপোনালোকে শুনিছে নে? নতুন কিবা আৰু এটা পদা বুলি যে কওঁ, সেইটো পিছত মিটাবত বুজাই থাকিম। গতিকে আজি আপোনালোকক লগ পাই মোৰ ভাল লাগিলে। আৰু গাইজ এতিয়া কি ক'ম, গোটেইখন চাব পৰা ইমান মানুহ হৈ গৈছে মানে, মই শিৱসাগৰত গাইজ মানে ভবা নাই ইমান মানুহ হৈ যাব বুলি। সদায় দেখি থকা কমেডি। নমস্কাৰ, মোৰ নাম শ্ৰী সৌভিক ৰাজখোৱা। মন ভাল লগা সকলোৱে। থেংক ইউ। সেই বুলি ভাবি গ'লে হ'ল আৰু চবে কাষতে পাই একদম ভাল লাগি গৈছে। ৰেখা পিয়া চেনেলটো চবে গৈ ছাবস্ক্ৰাইব কৰি দিব। পুৰা ধামাকা ব্লগ দিয়ে, পুৰা চবে গৈ ছাবস্ক্ৰাইব কৰিব। পুৰা হিষ্টৰিকেল মানে পুৰা মানে শিক্ষামূলক ভিডিঅ' বনাই, চবে চাব, পুৰা ছাবস্ক্ৰাইব কৰি দিব। ধামাকাদাৰ। একদম ভাল খবৰটো সোনকালে আহি আছে। তেনে আহিছো ইয়ালে। কি খাবলৈ যাম এতিয়া? হেৰিতে যাবা সুধি খাবলৈ যাম নে বাহ জনোৱা? সুধি খাবলৈ যাম। ডাঙৰ পাৰ্টি এটা দিবা দেই, একদম ডাঙৰ গিফ্ট এটা লৈ যাম। গিফ্টটো মেইন। মাথানো কি আৰু গিফ্টটোৱে মেইন। আমাৰ সকলোৰে মৰমৰ সদায় দেখি থকা
কৈ দিয়া কিবা এটা কি বুলি আছে চেনেলটো ৰেখা প্ৰিয়া চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে বহুত ধুনীয়া ধুনীয়া ভিডিঅ' পাই থাকিব আৰু বহুত মৰম লগাও হয় বাজনী ছাবস্ক্ৰাইব কৰি দিব আৰু কেতিয়া আহিব লাগে কৈ দিয়া আমি অলপ দেৰি হৈছে এতিয়া অহা ইয়ালৈ আৰু কিমান টাইম থাকিব কিমান টাইম এতিয়া ঠিকনা নাই কিমান টাইম থাকোঁ বেলেগ বেলেগ গাড়ী আহিছা বেলেগ বেলেগ ন লগ পাই থাকিম থেংক ইউ বাই বাই বহুত বহুত একদম আহিছো কিয় কাৰণে ৰীল আৰু ফটোহে মেইন আৰু ৰীল ফটো চব ধুনীয়াকৈ বনাই লওঁ ফটো মেইন পাখি আহি পাই গ'লহি আৰু ফটো মাৰিবলৈ চবেই একদম চেলফি মাৰিবলৈ গোটেইখন জুমুৰি লৈছে একদম হেল্ল' বহুত বেছি ভাল লাগিলে এওঁ ইয়ালৈ অহাৰ কাৰণে আৰু কি বুলি ক'ম চেনেলটো সকলোৱে ছাপোৰ্ট কৰিব ৰখি আছোহি এঘণ্টা মানে অকণমান দেৰি হ'ল মানে অকণ সাজি কাচি আহোঁ বুলি ভাবিছোঁ আজি মানে সকলোকে লগ পাম যিহেতু সেইটো কাৰণে অকণমান দেৰি হ'ল বাৰু বেয়া চেয়া নাপাব আৰু ভাল লাগিছে ইয়ালৈ আহি কি বুলি ক'ম আৰু বহুত বহুত ধন্যবাদ ইয়ালৈ অহাৰ কাৰণে আৰু সকলোৱে ছাপোৰ্ট কৰিব এওঁ ভাল লাগিব আৰু মানে ভিডিঅ'ত যিমান ধুনীয়া দেখি থাকো ওচৰত তাতকৈ ধুনীয়া কৰিলো দেই একো নাই সেইটো কৰি আপুনিও ধুনীয়া আৰু মোৰ চেনেলটোৰ কথা কৈ দিয়া আকৌ সকলোৱে ছাপোৰ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আগুৱাই নিব ভাল লাগিব থেংক ইউ এয়া আমাৰ সদায় দেখি থকা নমস্কাৰ গৰু চৰু বুলি সকলোৱে কয় আৰু দেই বাকীখিনি পালোহি কেনেকুৱা লাগিছে মজা লাগিছে ইমান মানে যিখিনি ভাবিছিলো তাতকে বহুত বেছি মানুহ হৈছে বহুত ভাল লাগিছে ইমান মানুহ ৰখি আছে তোমাৰ কাৰণে তোমালোকৰ কাৰণে সকলোৰে ভাল লাগি গৈছে নাৰ্ভাছ হৈ গৈছে ইমান মানুহ দেখি আৰু মোৰ চেনেলটোৰ কথা অলপ কৈ দিয়া বাজনী বহুত ধুনীয়া ধুনীয়া ভিডিঅ' বনাই থাকে আপোনালোকে চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু সদায় ভিডিঅ'বোৰ চাই থাকিব বা থেংক ইউ যাওঁকে আৰু দেই যায়গে মই ফটো মাৰি আছে বুলি ভাবিছিলো গৰু চোৰ আকৌ দেই একদম সঁচা সঁচি কৈছো নহয় দেই সঁচা হৈছে এইখিনি গৰু আজি ওচৰৰ পৰা দেখি ওচৰৰ পৰা বহুত মৰম লগা ধুনীয়া ল'ৰাটো এইটো দাড়িত মৰম লগা দেখিছে কি দেখিছে নাজানো কাটিলে চিগনা লাগিব কাটি নিদিওঁ বাৰু নাই এনেকে ধুনীয়া লাগিছে পাঞ্জাবী লাগিছে থেংক ইউ দেই পাঞ্জাবী ধুনীয়া ছোৱালী এজনী পাবলৈ আশীৰ্বাদ কৰিছো সেইটো মেইন আপোনালোকে চবে কৰিব দেই সেইটো চবেই দিব লাগে মোক আশীৰ্বাদ সেইটো শিৱসাগৰৰ পৰা যেন পোৱা এজনী শিৱসাগৰৰ পৰাই লাগে বহুত ধুনীয়া ছোৱালী আছে দেই ইয়াত বহুত ধুনীয়া ধুনীয়া ছোৱালী আছে পাই যাবা এজনী পাই যাম ন ঠিক আছে বাই বাই অহাৰ কাৰণে ভাল লাগিল দেই বহুত বেছি ধন্যবাদ দেই অহাৰ কাৰণে কি বুলি ক'ম আৰু একদম বহুত ভাল লাগিলে আৰু আকৌ লগ পাম কেতিয়াবা দেই কেতিয়াবা লগ পাম আৰু বিয়া মানে ৰিচিপশ্যন খাবলৈ যাম নেকি একদম মাতিম সকলোকে মাতিম আহিব বহুত ভাল লাগিব আৰু কাকো কিবা এটা কৈ দিয়া ভাল লাগিল আপুনি আহিলে টাইম অকণমান উলিয়াই আৰু তেনেকৈ মোক কোৱাৰ কেমেৰা চুলিখিনি চিক্ৰেটটো কৈ দিয়া চুলিখিনি ডাইৰেক্ট চাবোনখিনি গাটো ধুই ইমান ধুনীয়া ধুনীয়া থিয় থিয় যে ন হ'ব ঠিক আছে বাই 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 কেনেকুৱা লাগিছে ইয়াত আহি কোৱা একদম মজা লাগিলে আহি ফাৰ্ষ্ট টাইম আহিলোঁ মানে এইটো চাইডে দেই পোহৰটো আহে বহুত বেছি ভাল লাগিলে আহিলে আপোনালোক আহিলে বহুত বহুত ভাল লাগিলে সকলোকে লগ পাই মানে একদম মজা আৰু তোমাৰ কাৰণে এইখন গোটেইখন ছোৱালীবিলাক যে একদম ৰখি আছে 1 ঘণ্টা 2 ঘণ্টা আগৰ পৰা মই অহা 1 ঘণ্টা হ'ল তাতকৈ 2 ঘণ্টা 3 ঘণ্টা আগৰ পৰা গোটেইখন একদম ৰখি আছে ভাল লাগিল আহিলে আপোনালোক টাইম উলিয়াই অকণমান তাকে ইনষ্টাত চলি আছে ন ইনষ্টাত দি থাকোঁ মাজে মাজে আমাৰ মৰমৰ শংকৰ দা কৈ দিয়া অলপ আপোনালোক অহাৰ কাৰণে আপোনাক বহুত ভাল পালোঁ মানে ইমান আশা কৰা নাছিলোঁ ইমান আহিব বুলি মানে থমকীয়া হ'ব বুলি বহুত মানুহ আহিছে বহুত ভাল লাগিছে প্ৰিয়া চেনেলটো যে চবেই ছাবস্ক্ৰাইব কৰি দিয়ে বহুত বহুত মন দিয়ে তাকে মানে আশা কৰিছোঁ আৰু আগলৈ নতুন নতুন ভিডিঅ' বনাই থাকিম ন হিষ্টৰিকেল ভিডিঅ'বিলাক দি যাম চাই থাকিম কেনেকুৱা লাগিল কোৱা তেখেতলোকক লগ পায়ো ভাল লাগিল বহুত ফূৰ্তি কৰিলোঁ তেখেতলোকৰ লগত ভাল লাগিল আৰু বহুত ভদ্ৰ হয় আচাৰ ব্যৱহাৰ আৰু বহুত দেখিবলৈ ধুনীয়া মৰম লগা পাখিটো ক'বই নালাগে আৰু একদম চবৰে মানে কি হাৰ্টবিট আৰু কাকু হৈছে ছোৱালীবিলাকৰ হাৰ্টবিট হয়নে পথাৰৰ মাজত শুকান ৰুটি খাই কেনেকুৱা লাগিলে ভাল লাগিলে আৰু যে আমি পইচা দি মানে পইচা দিব থাকি গ'ল যে পাহৰি থাকিলোঁ আমি ওলাই গুচি আহিলোঁ দিন খাব তাৰপিছত ফটো চটো ভিডিঅ' চিডিঅ' মাৰি যেতিয়া দিন খাবলৈ চাই হ'ল তেতিয়া মনত পৰিছে পইচাটো দিবলৈ পাহৰিলোঁ 4 প্লেট শুকান ৰুটি পইচা নিদিলোঁ দোকানজনে ভাবিছিলোঁ চাগে পইচা আজি গ'ল আৰু 4 প্লেট শুকান ৰুটি আমাৰ মানে বেকাৰকৈ এনেই বনালোঁ ইমান কষ্ট কৰি পইচা নাপালোঁ বুলি ভাবিছিলোঁ আৰু
ভিডিঅ'বিলাক কৰিলোঁ বোলে বেয়া লাগিছে তাই হেনো কৈ দিয়া ভাল লগাই কৈ দিয়া সেইটো নহয় বেলেগ কথা কোৱা বেয়া লাগিছে বেলেগ কথা কোৱা কি হ'ব বেলেগ কথা কোৱা কি ক'ম বেলেগ কোৱা তুমি ভিডিঅ' কৰি আছা নেকি ন কেলে কৰি আছা নিদিবা কোৱা নিদো নহয় কোৱা দিবা মই তোমাৰ কথা গম পাইছোঁ নিদো পাখিক লগ কৰিলা ভাল লাগিলে কাকো লগাই অলপ বহুত হেণ্ডচম ন আৰু মুখা এটা বেছি ধুনীয়া ন আৰু কথা চা পাতিলা নাই পাতা দিছা নে পাতা দিলে না কাইলৈ ভিডিঅ'ত ওলাবা ন আৰু কিবা কোৱা আজি ভিডিঅ'টো ধামাকা হৈ গ'ল আপোনালোকৰ যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব আগলৈ এটা নতুন ভিডিঅ' এটা লগ পোৱাৰ আশাৰে বাই বাই জয় অসম